खुलुमबाय स्टुडियाव दं आं उदांस्रि मोसाहारि दुधनैयाव जानाय जाथायनि दायनिगिरिफोरखौ गोख्रों साजा होनांगौनि थाखाय दिनै क'क्राझार बड'फा चिल्ड्रेन पार्कआव एबसुआ दाबि दैखांदों जाहाथे आसामनि गाहाय मन्थ्रिया थाबैनो फास्ट ट्रेकनि आयेनजों नायबिजिरो आरो दायनिगिरिखौ गोख्रों साजा होयो बेनि थाखाय दिनै एबसुआ सोमावसारदों बिटिआरनि सीएम प्रमद बर'आ बे जाथायखौ लानानैनो आसाम सरकारजों थाबैनो सावरायलायनाया जागोन जाहाथे आसाम सरकारा बे जाथायनि सायाव थाबैनो फास्ट ट्रेकनि आयेनजों बिसार खालामना दायनिगिरिखौ गोख्रों साजा होयो लोगोसे बुथारजानाय आरो जिनाहारि खालामजानाय नखरफोरनोबो हेफाजाब होनो आरो बेनि थाखाय बिटिआर सरकारा दाबि दैखांगोन बेफोर बाथ्राया जों बुंनाय नङा बेफोर गोख्रों बाथ्राखौ क'क्राझार बड'फा चिल्ड्रेन पार्कआव एबसुआ दुधनैयाव जिनाहारि आरो बुथारनाय जाथायखौ लानानै दायनिगिरिखौ गोख्रों साजा होनांगौनि दाबि दैखांनाय हाबाफारियाव बाहागो लाना खौरांगिरिनि सिगाङाव बिटिआरनि एमएलए लरेन्स इस्लारिया बुंदों एमएलए लरेन्स इस्लारिया खौरांगिरिनि सिगाङाव आरोबाव मा बाथ्रा बुंखो फै जों आबुङै मिथिना लानि আজি निखिल बर' ছাত্ৰ সন্থাই क'क्राझार बड'फा चिल्ड्रेन पार्कত দুদিনীয়া ধৰ্ণা কাৰ্যসূচী তেওঁলোকে লৈছে ন্যায় প্ৰাপ্তিৰ কাৰণে সকলোৱে আমি গম পাইছোঁ যি ঘটনা হৈ গ'ল এই ঘটনাটো লৈ পেলাই তেওঁলোকে দোষীক যাতে কঠোৰ শাস্তি বিহে তাৰ বাবে তেওঁলোকে এই ধৰ্ণা কাৰ্যসূচীটো লৈছে যাতে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰে আৰু অতি সোনকালে যাতে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হয় তাৰ বাবে তেওঁলোকে দাবী জনাইছে ইতিমধ্যে আমাৰ বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘটনাটো লৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত তেওঁ আলোচনা কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীক বিটিআৰৰ সময়ৰ চিফ ডাঙৰীয়াই লগ কৰিব ইয়াৰ লগত অসম পুলিচৰ প্ৰধান ডিজিপি ডাঙৰীয়াকো লগ কৰিব এই ঘটনাটো যাতে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত আনি পেলাই যাতে বিচাৰ কৰে তাৰ বাবে চৰকাৰৰ ফালৰ পৰাও দাবী জনোৱা হ'ব আৰু যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল তেওঁলোকক যাতে চৰকাৰীভাৱে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰা হয় তাৰ বাবে বিটিআৰ চৰকাৰৰ ফালৰ পৰাও চৰকাৰক দাবী জনোৱা হ'ব গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে যাতে এই যি ঘটনা হৈ গ'ল এই ঘটনা লৈ পেলাই যাতে সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰাৰ যি ব্যৱস্থা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাই আছে সেইটো যাতে কৰোৱাই দিয়ে তাৰ কাৰণে মই এজন বিধায়ক হিচাপে মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ গোটেই অসমত ক'ত যি ধৰণৰ ঘটনা হৈছে বিশেষকৈ ৰেপ কেছবিলাক যাতে এই ৰেপ কেছবিলাক যাতে দোষীয়ে হাৰি যাব নোৱাৰে সেইকাৰণে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি পেলাই বিহিত ব্যৱস্থা যাতে লোৱা হয় অকল ইয়াৰ ঘটনা নহয় আগত হৈ যোৱা যিবিলাক ঘটনা আছে এই ঘটনাবিলাকক যাতে ফাষ্ট ট্ৰেকত আনি পেলাই যাতে বিচাৰৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো যাতে কৰে নহ'লে আমি বহু কেছ দেখি আহিছোঁ যে পলম হৈ যায় ইভিডেন্সবিলাক নাথাকে নষ্ট হৈ যায় যাৰ কাৰণে দোষীক আমি উচিত ধৰণৰ শাস্তি প্ৰদান কৰাত কেতিয়াবা ব্যৰ্থ হোৱাটো দেখিবলৈ পাইছোঁ গতিকে এই ধৰণৰ যি কেছ আছে এই কেছবিলাক যাতে ফাষ্ট ট্ৰেক কোৰ্টত আনি পেলাই বিচাৰ কৰি যাতে উপযুক্ত শাস্তি আইনভাৱে শাস্তি দিয়া হয় তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ মই দাবী জনাইছোঁ চাওক আমাৰ ফালৰ পৰা দুধনৈৰ যি ঘটনা এই ঘটনাটো গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী আৰু বিটিআৰৰ EM ৰঞ্জিত বসুমতাৰী আমাৰ দলৰ হৈ পেলাই আৰু বিটিআৰ চৰকাৰৰ হৈ পেলাই তেখেতসকলে সেই সময়তে তেওঁলোকক সাক্ষাৎ কৰিছিলে যিহেতু আমি সন্মানীয় বিটিআৰৰ চিফ আৰু কেইবাজনো EM আৰু আমি বিধায়কসকলে এই সময়ত আমি দিল্লীত আছিলোঁ মানে দিল্লীৰ যিটো অভাৰটেকিং কাৰ্যসূচী ইয়াত উপস্থিত থাকিবলৈ তথাপিও আমাৰ দলৰ ফালৰ পৰা বা বিটিআৰ চৰকাৰৰ ফালৰ পৰা মানে এই ক্ষতিগ্ৰস্ত ফেমিলিসকলক লগ কৰিবলৈ এটা সজাতি দল পঠুৱাই দিয়া হৈছিলে
অসম চৰকাৰৰ পৰাও খবৰ লৈ আছে আৰু এই কাৰণে আমি দাবী জনাইছো যে অতি সোনকালে যাতে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লোৱা হয় তাৰ বাবে দলীয়ভাৱে আৰু বিটিআৰ চৰকাৰৰ ফালৰ পৰাও অতি সোনকালে মুখ্যমন্ত্ৰীক লগ কৰাৰ কাৰণে এটা সজাতি দল লগ কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছে ইতিমধ্যে আলোচনাও চলি আছে মুখ্যমন্ত্ৰীৰ লগত কিন্তু আমি লগ কৰি পেলাই আমি এইখিনি ব্যৱস্থা যাতে সোনকালে কৰে তাৰ কাৰণে আমি দাবী জনাব বিচাৰিছো मोनसे गोजोनथाव खौरां BSc सेमिस्टारनि थाखाय गसाइगावनि जारागुरि गोविन्द बसुमतारी कलेजाव मुं थिसननाय हाबाफारिया सोलिगासिनो दं। गिबि 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि सुबिदा होनानै मुं थिसननाय हाबाफारिया सोलिगासिनो दं। बे फरायसालियाव फरायसाफोरा गावनि गोसोबायदि आयदाखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स आरो स्पोकेन इंलिश क्लास बायदि सुबिदाफोरखौ बेसेन होआलासे फरायसाफोरा सोलोंथायखौ लानो हागोन लोगोसे बे फरायसालिमायाव गासैबो फरायसाफोरनि थाखाय फ्रि बास सार्भिसबो होनाय जादों लोगोसे गासैबो थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनिबो सुबिदा दं आरो बे खेबनिफ्राय एग्जाम सेन्टार हिसाबै फरायसाफोरा गावनिनो आंगो गोविन्द बसुमतारी फरायसालिमायावनो आनजाद होनो हागोन बिनिखायनो गासैबो जौसिन फरायसालिनिफ्राय उथ्रिसारनाय फरायसाफोरखौ गोविन्द बसुमतारी फरायसालिमायाव खम बेसेनावनो एडमिसन लानानै गोबां सुबिदाफोरनि खाबु लानो हागोन बांसिनै मिन्थिनो थाखाय 9101784754 700022 71929 97066808878 नम्बराव नोंथांमोना खौरां लानो हागोन।